এতিয়া মই তহঁতক হাজিৰা কৰিম মৃদুস্মিতা আহিছো মহাশয় ৰিংকু আছো মহাশয় অভিলাষ আছো মহাশয় পংকজ নাহিল নেকি নাহিল ছাৰ নাহিলে গোপিনী সভা আছে গোপিনী সভা আছে পঞ্জিত উপস্থিত মহাশয় টুটুমণি উপস্থিত মহাশয় ধৰিত্ৰী উপস্থিত মহাশয় মৌচুমী আছো মহাশয় অনুজ নাহিলে নেকি নাহিলে ছাৰ মায়েকৰ বিয়া আছে ভাল কথা জয়শ্ৰী উপস্থিত মহাশয় আস্থা উপস্থিত মহাশয় লিজা উপস্থিত আছো জুমন উপস্থিত মহাশয় একেবাৰে শেষত দেৱাংগ উপস্থিত মহাশয় চাওঁ বিগুটি কিতাপ এখন লৈ আছোন লৈ আহ তহঁতক আজি সাধাৰণ জ্ঞানৰ প্ৰশ্ন সুধিম উত্তৰ দিব পাৰিবি নহয় মৃদুস্মিতা তই কচোন চেনিকল ক'ত আছে আমাৰ বাৰীত মহাশয় ৰিংকু তই কচোন গৰম পানী ক'ত আছে আমাৰ কেণ্টিন মহাশয় টুটুমণি তই কচোন পুৰণি গুদাম ক'ত আমাৰ ককাইদেউ পুৰণি চোলাটোত আছে কচোন দেৱাংগ চিকাগো ক'ত আমাৰ বৰচাঙৰ ওপৰত হয় মহাশয় আমি ভীমকলমত জয়শ্ৰী তই কচোন কেইবিধমান অপকাৰী পোকৰ নাম ফৰিং গান্ধী পোক উই নহয় মা পোক দেউতা পোক দাদা পোক খুৰা পোক তই কচোন অসমীয়া মাহ কেইটাৰ নাম কচোন পঞ্জিত পক্ষ কেইটা পক্ষ দুটা মহাশয় শুক্ল পক্ষ আৰু কৃষ্ণ পক্ষ নহয় পক্ষ পাঁচটা শুক্ল পক্ষ কৃষ্ণ পক্ষ পৰাপক্ষ সাপক্ষ আৰু বিপক্ষ তহঁতক এতিয়া অসমীয়া ব্যাকৰণ সুধিম তহঁতে পঢ়িছনে এই বায়নৰ ভতিজাক ধৰিত্ৰীয়ে কচোন বচন কেই প্ৰকাৰ আৰু কি কি বচন দুই প্ৰকাৰৰ মহাশয় এক বচন আৰু বহু বচন নহয় মহাশয় বচন আৰু আছে অমিতা বচন বিগুটি তই কি পুলুকে চাই আছ তোৰ মূৰত কিবা এটা সোমালে নে সোমাল নেগুৰডালহে বাকী আছে নিগনিটো মহাশয় তহঁতে মোৰ মূৰটো খাবি নেখাও মহাশয় আজি আমাৰ ঘৰত পায়স খোৱা আছে মোক সোনকালে যাবলৈ কৈছে
মহাশয় ইয়াৰ লগত মোকো যাবলৈ কৈছে পায়স খোৱা যা যা এই মোলে পায়স লৈ আহিবি হা মোৰ টোপনি আহিছে এই তহঁতে অকণমান মই মূৰটো মালিচ কৰি দিয়াচোন মই অকণমান শুই লওঁ টেবুলতে আনিলি ভাল কৰিলি বৰ ভাল হৈছিলে আৰু অকমান আনিব নোৱাৰিলি নে বাটতে চৰিয়াটো থৈ পাছাপ কৰি থাকোতে কুকুৰে খালে তহঁতে মোক কুকুৰে খোৱা পায়সকে খোৱালি চাওঁ এইটো ভাঙিয়ে পেলা ভাঙিব মহাশয় এইটো আমাৰ মায়ে ৰাতি মোটা চৰিয়া